যদি মই ক'ব খোজোঁ আপোনালোকৰ সৰু সৰু কিছুমান উপায়েৰে আপোনালোকৰ ঘৰখন সলনি কৰি ল'ব পাৰে, মই হিতেশ শৰ্মা আপোনালোকৰ ওচৰলৈ আন এটা ৰেমেডি লৈ আহিছোঁ। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, যিকোনো মাহৰ 1 তাৰিখ, যিকোনো মাহৰ, অসমীয়া বছৰৰে হওক নতুবা ইংৰাজী বছৰৰে হওক, মাহৰ 1 তাৰিখৰ দিনাখন আপোনালোকে অকণমান ডালচেনি গুড়ি ল'ব লাগিব। ডালচেনি গুড়ি আপোনালোকে সোঁহাতত ল'ব। আপোনালোকৰ ঘৰৰ যিখন মেইন দুৱাৰ তাৰ সন্মুখত থিয় হ'ব। থিয় হৈ আপোনালোকে সোঁহাতত ডালচেনি গুড়িটো লৈ আপোনালোকে মনতে ভাবিব, হে ভগৱান, আপোনালোকে যাক ভাবে, ভগৱান আল্লাহ যাক ভাবে, আপোনালোকে ভাবিব, হে ভগৱান, আমাৰ ঘৰলৈ বহুতো সুখ শান্তি আহিছে, আমাৰ ঘৰলৈ বহুত টকা পইচা আহিছে, টকা পইচাৰ অভাৱবোৰ দূৰ হৈছে। এনেকৈ ভাবি আপোনালোকে সেই ডালচেনি গুড়িটো ফু কৰি দিব। ফু কৰি দিয়াৰ পিছত য'ত য'ত পৰিছে তেনেকৈ পৰি থাকিবলৈ দিয়ক। তাৰপিছত হাতত যিখিনি বাচি গৈছে সেইখিনি আপোনালোকে এনেকৈ মূৰৰ ওপৰত শুৱাই দিয়ক। তাৰপিছত ভগৱানক ভাবিব, আজিৰ পৰা আমাৰ ঘৰলৈ বহুতো সুখ শান্তি আহিছে আৰু আমাৰ ঘৰৰ যিবোৰ টকা পইচাৰ অভাৱ সকলোবোৰ দূৰ হৈছে। এনেকৈ কৈ আপোনালোকে ৰেমেডিবোৰ কৰি যাওক, আপোনালোকে নিশ্চয় সুফল পাব। সৰু সৰু উপায়েৰে আপোনালোকৰ জীৱনটো সলনি হ'ব পাৰে। আপোনালোকে মোৰ এনেকুৱা ভিডিঅ' পাবলৈ আপোনালোকে মোৰ এই ভিডিঅ'বোৰ লাইক কৰক, শ্বেয়াৰ কৰক। ধন্যবাদ।